আজি সমগ্ৰ দেশে শিশু দিৱস উদযাপন কৰাৰ সমান্তৰালভাৱে মৰাণ জ্ঞানম উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মৰাণ নাট্য মন্দিৰ প্ৰেক্ষাগৃহত দিনজোৰা কাৰ্যক্ৰমণিকাৰে শিশু দিৱস উদযাপন কৰে। পুৱাই প্ৰথম কাৰ্যসূচী ভাৰতৰ প্ৰথমজন প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰি বন্তি প্ৰজ্বলন কৰে জ্ঞানম উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীৰ লগতে ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকসকলে। তদুপৰি শিশু দিৱসৰ লগত সংগতি ৰাখি ছাত্ৰ-ছাত্ৰীসকলে নৃত্য গীতকে ধৰি বিভিন্ন কাৰ্যসূচীৰে ৰূপায়ণ কৰে।